অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাৰ এখন এআই ব্যৱহৃত ফটো সামাজিক মাধ্যমত আপলোড কৰি আৰক্ষীৰ আলহী হ'ল এজন যুৱক। হয় বন্ধুসকল, দুদিন পূৰ্বেই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰা এখন ফটো সংগ্ৰহ কৰি সেই ফটো পুনৰ এডিট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল নগাঁৱৰ অনুপল দত্ত নামৰ এজন যুৱকে। উল্লেখ্য যে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ফটো বিভিন্ন ধৰণে বিভিন্নজনে এডিট কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল। প্ৰথম পৰ্যায়ত এয়া এক ধেমালি বুলি ধাৰণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সকলো সীমা অতিক্ৰম কৰি অনুপল দত্ত নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সেই ফটো এডিট কৰি সম্পূৰ্ণ নগ্ন ৰূপ দি আপলোড কৰিছিল আৰু তাৰ পাছতেই বিভিন্নজনে সামাজিক মাধ্যমত অসম আৰক্ষীক অনুপল দত্তৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছিল। অৱশেষত এই অপৰাধত নগাঁও আৰক্ষীয়ে আটক কৰিছে অনুপল দত্ত নামৰ যুৱকজনক।